ACMS आसाम साहो मजदुर संघआ गेवलां सावरायमा जथुम खुंदों बाक्सा जिल्ला सालबारि मुकुमानि बेन्दोंआव थानाय पाटिमाबाद साहो बागाननि गेलेग्रा फोथाराव आसाम साहो मजदुर संघआ मोनसे गेवलां सावरायमा मेल लायो। बे सावरायमा मेलावनो आसाम साहो मजदुर संघनि नेमखान्थिनि सोमोन्दै बुजायनानै होनाय जायो आरो आथिखालनि थासारियाव साहा बागानफोरा माबायदि सोलिगासिनो बेनि सोमोन्दैबो गुवारै सावरायलायनाय जायो। सावरायलायनायनि गेजेरजों आसामाव जेब्लासिम आसाम साहो मजदुर संघआ थागोन अब्लासिम साहा बागानाबो थागोन होननाय बाथ्रायाबो बेरखांबावो। बेबायदिनो आसाम साहो मजदुर संघआ कामरुप ब्रान्चनि गाहाय नेहारारि चमर सिंह गौरआ जेब्ला साहा बागाननि मालिक फैयो अब्ला आसाम साहो मजदुर संघआ मान होयो आरो मालिकआबो लेबारफोरनि दाबिनाय एबा हास्थायनायखौ जाफुंहोनो हानांगोन होननानै बुंबावो। অসম চাহ মজদুৰ সংঘৰ হাতেমাত চাহ বাগিচাৰ বাগিচা কমিটিৰ সাধাৰণ মিটিং আছিল আৰু এই মিটিঙৰ উদ্দেশ্য হৈছে যে অসম চাহ মজদুৰ সংঘৰ নিয়ম নীতিৰ বিষয়ে আমি বুজালোঁ আৰু বৰ্তমান পৰিস্থিতিত বাগানবিলাক কেনেকুৱা চলিছে সেই বিষয়ে আমি আলোচনা কৰিলোঁ আৰু যিহেতু ৰাজেশ জালান বুলি নতুন এডমিনিষ্ট্ৰেটৰ আহিছে, মালিক নহয় বাৰু, মালিক দেহাচাঁদ বসুমতাৰী হয়, তেখেতে নিজে ক'লে আৰু আমি সদায় মালিকক অসম চাহ মজদুৰ সংঘই সন্মান দি আছোঁ। কালিও যিবিলাক মানুহ মালিক আহিব আমি সন্মান দিম, কিন্তু আমাৰ কথা হৈছে শ্ৰমিকৰ দাবী দবুসমূহ, শ্ৰমিকৰ আপত্তিসমূহ তেওঁলোকে নিষ্পত্তি কৰিব লাগিব। আৰু অসমত যেতিয়ালৈকে অসম চাহ মজদুৰ সংঘ থাকিব তেতিয়ালৈকে অসমত চাহ বাগিচা থাকিব। হয়, দুই এখন বাগানত কেতিয়াবা ভুলবশতঃ নানা ধৰণৰ প্ৰলোভন দি ইউনিয়নৰ মাজত গণ্ডগোল কৰিব পাৰে, সেইটো টেম্পৰাৰী, বেছিদিন নাথাকে। কাৰণ অসম চাহ মজদুৰ সংঘৰ আণ্ডাৰত এতিয়া ডাঙৰ বাগান আছে 841খন আৰু সৰু স্মল টি ৱাৰ্চাৰ্ছ আছে 1,22,000। গতিকে অসমত এছিয়াৰ ভিতৰত আটাইতকৈ শক্তিশালী সংগঠন ACMS আসাম চাহ মজদুৰ সংঘ। আসাম চাহ মজদুৰ সংঘই সদায় সংবিধান মানে, আসাম চাহ মজদুৰ সংঘই আইন কানুন মতে কাম কৰে। আসাম চাহ মজদুৰ সংঘই কেতিয়াও বেআইনীভাৱে কোনো মেনেজমেণ্ট বা কোনো বাগানত ষ্ট্ৰাইক নকৰে, মাৰপিট নকৰে। আমি নিয়ম মতে কাম কৰোঁ, সেইকাৰণে আমি সকলো কামতে আমি কৃতজ্ঞতা লাভ কৰি আছোঁ। আৰু আজি যিহেতু আপোনালোকে জানে ফাতেমাত বাগিচা এখন আজিৰ বাগিচা নহয়, 1926 চনত নৱাব মুৰাদ খানে সৃষ্টি কৰিছিল আৰু তেখেতৰ ছোৱালীৰ নাম আছিল বেগম ফাতেমা আৰু ফাতেমাৰ নামতে বাগানখন আছে। তেখেতে বৰ বেছিদিন চলাব নোৱাৰিলে, বহুত খেলি মেলি হ'ল, তো মাত্ৰ 38 ইয়াৰ্ছ চলালে। তাৰপিছত আকৌ চৌধুৰী ফেমিলিক দিলে 1964ত, তেখেতো 34 ইয়াৰ্ছ চলালে। আৰু এতিয়া আমাৰ মাননীয় দেহাচাঁদ বসুমতাৰী তেখেতে ভালে চলাইছিল, কিন্তু 3 বছৰ খুব ভাল চলালে, তাৰপিছত লাহে 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 বেয়া ফাললৈ গুচি গ'ল। আমি কাকো বদনাম নিদিওঁ কিয় বেয়া ফাললৈ গ'ল। আমাৰ কথা হৈছে যে মালিকো ভালকৈ চলাওক, শ্ৰমিকো ভালকৈ কাম কৰক আৰু সুবিধামতে আমি আইন কানুনবিলাকৰ সুবিধাবিলাক যাতে আমি পাব লাগিব, আৰু সেই উদ্দেশ্য লৈ আমি মালিক পক্ষক সম্পূৰ্ণ সহায় সহযোগ কৰিম বুলি আজি মিটিঙত প্ৰস্তাৱ লৈছোঁ। আৰু মালিক আৰু শ্ৰমিকক যাতে সকলো ধৰণৰ পৰা সকলোৱে সহায় সহযোগ কৰিব, এই হিচাপে আমি মিটিং কৰি আজি মিটিংখন ইমানতে সমাপ্ত কৰিলোঁ। नोंथाङा देहानि सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? गावनि देहानि सानाय सुनाय बेरामखौ लानानै दुखुआव दं नामा? मोनसे गोजोनथाव खौरां, नोंथांनि देहायाव बायदि रोखोमनि सानाय सुनाय दंब्ला नोंथाङा जिंगा दासि। SI निउर' थेरापि, बेयाव नोंथाङा गावनि देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन। सिं सानाय, आफादावदै सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, बायदि बायदि गोबां रोखोमनि देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन। SI निउर' थेरापिया चिरां जिल्लानि बेंटल गलानं बायाव दं आरो बे SI निउर' थेरापियाव नोंथाङा गासै देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन। गोबां मिथिनो थाखाय 7620160459 जानबुं अनजिमायाव जगाजग खालामनो हागोन।